Please subscribe Jollywood Hungama and don't forget to press the bell icon below. কাৰণ ইমান মহান ব্যক্তি নহয় নিজৰ বাৰ্থডে নিজে গম পাবলে নমস্কাৰ মোৰ নাম ত্ৰিদীপ লাহন আৰু আপোনালোকে চাই আছে অসমৰ আটাইতকৈ জনপ্ৰিয় চেনেল জলিউড হাংগামা আৰু আপোনালোকে এই চেনেলটো লাইক কৰক সাবস্ক্ৰাইব কৰক আৰু এই সাইডত যে আছে বেলটো এটো ক্লিক কৰক তেতিয়া আপোনালোকে নতুন নতুন আপডেট বিলাক পাই থাকিব ওই ওই মনিমালা হাসিলু তু রটোলা Hello friends, welcome to Jollywood Hungama. যোৱা ভিডিঅ'টো দেখিছিলে টিডিপটাৰ বায়োগ্ৰাফি শেষল আজি টিডিপটা অলপ বেলেগ কোৱেশ্চন লাগিম আমি মিছন চাইনাৰ পৰা ষ্টাৰ্ট কৰিম সো মিছন চাইনা স্পাইডাৰ মানে কি হয় যত ফুটিব লাগে তত বমটো নুফুটে যত নুফুটিব লাগে তাত ফুটে কাৰণটো কি মানে কি কিয় হয় এনেকুৱা এই কাৰণটো একচুয়ালি মুটকৈ ভালকে জুবিন গাৰ্গে গম পাব কাৰণ তেখেতে নিজে স্ক্ৰিপ্ট লিখিছিলে কিন্তু ক্যাৰেক্টাৰটো ৰাইজে ভাল পালে তো যেহেতু কমেডি আছিলে আৰু মোৰ কৰি ভাল লাগিলে আৰু জুবিন গাৰ্গৰ লগত কাম কৰা মজাই বেলেগ সো আপোনাৰ সেইকাৰণে এটা নিজৰ ডায়লগ শুনি আমি কথাখিনি আকৌ পাতিম মিছন চাইনাৰ কিবা এটা ডায়লগ যদি মনত আছে এই মুহূৰ্তত শুনিম মিছন চাইনাৰ ডায়লগ ছোৱালী দেখিলেই খাৰা হৈ যায় মানে মনটো সো এই শ্বৰ্টটো খুবেই ভাল লাগিছিল মোৰ আৰু আপোনালোকে চাই ল'ব পাৰিব এই শ্বৰ্টটো আমি দেখুৱাই আছো আরে ইজেন হোৱাই নাই এলেহুৱাৰ জাত ছোৱালী দেখিলে খাৰা হৈ যায় মানে মনটো সো এতিয়া সুধিম আৰু আপোনাৰ প্লেনিং কি আৰু আপোনাৰ মিছন চাইনা যেহেতু কৰিলে সাকসেসফুল হ'ল সো এতিয়া আপোনাৰ নেক্সট প্লেনিং আৰু কি আছে মোৰ প্লেনিংটো আমি মোৰ নিজৰ প্ৰডাকশ্যন হাউচ এটা আৰম্ভ কৰিছোঁ ৰিচেণ্টলি তো মই এতিয়া শৰ্ট ফিল্ম দুখনমানৰ কাম লৈছোঁ হাতত মোৰ প্ৰডাকশ্যনৰ তো আমি নেক্সট ইয়েৰ কিবা এটা বিগ বেনাৰৰ কাম কৰিম বুলি ভাবি আছোঁ য'ত মোৰ লগত গুঞ্জন ভদ্ৰাজ আছে ৰিম্পী দাস আছে কল্পনা কলিতা আছে আৰু আমাৰ চিনেমাটোগ্ৰাফাৰ কৃষ্ণ শাহ আছে এনেকৈ আমাৰ এটা ডাঙৰ হিউজ টিম এটা আমি ক্ৰিয়েট কৰিছোঁ য'ত মানে দৰ্শকক এণ্টাৰটেইন কৰিম বুলি আমি ভাবিছোঁ বাকী জুবিন গাৰ্গৰ আহিবলগীয়া চিনেমা কাঞ্চনজংঘাত আছোঁ আৰু মোৰ বন্ধু কংকন ৰাজখোৱা আগতে যি মানে চিঞৰ নামৰ আমি চিনেমাখন কৰিছিলোঁ মোৰে স্ক্ৰিপ্ট আছিলে এতিয়া আমি আকৌ দীপেন গান্ধী বুলি নতুন এখন চিনেমা লৈ আহিছোঁ য'ত মোৰে স্ক্ৰিপ্ট হয় আৰু মই তাত অভিনয় কৰিছোঁ তো এয়াই আৰু বৰ্তমান আৰু বাকী সৰু সুৰা গান চানটো কিবা কিবি কৰিয়ে আছোঁ হয় হয় সো এই মুহূৰ্তত এটা কথা সুধিম বহুতে নাজানে যে আপুনি স্ক্ৰিপ্ট ৰাইটাৰ কৰিছে আপুনি ডাইৰেকশ্যন দিছে এনেকুৱা বহুত আছে বাট আপুনি যে স্ক্ৰীনত আহিছিল তেতিয়াই চিনি পায় সো আচলতে আপুনি কিয় ইমান দিন লুকাই আছিল বুলি ক'লেও ভুল নহয় লুকাই আছিল মানে একচুৱেলি এক্টিং কৰিম বুলি কেতিয়াও ভবা নাছিলোঁ আৰু নাজানো আৰু এক্টিংটো মানে হঠাৎ ৰাজেশ ভূঞা আমাৰ সকলোৱে চিনি পায় ৰাজেশ ভূঞা তেতিয়া মই জানমণি 2009ৰ পৰা লিখিবলৈ আৰম্ভ কৰিছোঁ জানমণি জানমণি প্ৰথম জানমণিখন আছিলে আকাশদ্বীপ আছিলে আৰু সামন্তিকা আছিলে মই লিখা প্ৰথম জানমণিখনত আৰু প্ৰসেনজিৎ আছিলে এইখনত এটা গান হিট হৈছিলে তই নাগিনী নে নগা চাঙৰ সেই গানটো হিট হৈছিলে সেইখন জানমণি মই প্ৰথম লিখিছিলোঁ তো সেইখন জানমণি কৰাৰ পাছত তাৰপাছত আৰু এখন জানমণি কৰিলোঁ তাৰপাছত যেতিয়া গুঞ্জন ভৰদ্বাজ থকা জানমণিখন যিখন মানে বহুত পপুলাৰ হৈছিলে মোৰ এনেকুৱা ষ্টাইলটো আছিলে এই ষ্টাইল থকা জানমণিখন যেতিয়া পপুলাৰ হৈছিলে তেতিয়া ৰাজেশ দাই ক'লে ত্ৰিদীপ তই এইটো কেৰেক্টাৰ কৰ আৰু একচুৱেলি সেই কেৰেক্টাৰটো মই কৰিম বুলি ভবা নাছিলোঁ সেইটো কেৰেক্টাৰৰ কথা ভবা হৈছিলে আমাৰ পংকজ ইংতিৰ কথা ভবা হৈছিলে নয়ন নীলিমৰ কথা ভবা হৈছিলে কিন্তু কিবা এটা নিমিলিলে সিহঁতৰ লগত কিবা টাইমিং নিমিলিলে তো ফাইনেলি ৰাজেশে মোক ৰাতি ফোন কৰি ক'লে যে ত্ৰিদীপ তই কৰিব লাগিব মই আৰু এক্টিং মানে মই সিমানটা মানে ভয় লাগি আছে বা এক্টিং বা কেনে কৰিম কৈ দিলোঁ জছত কৈ দিম তাৰপৰা পাঁচদিনাখনৰ পৰা শ্বুটিং কৰিছোঁ তো ৰাজেশদাই তেতিয়া ক'লে তই ভাল কৰিছ তেতিয়া কনফিডেন্সটো বাঢ়িলে ভাল কৰিছ বুলি কোৱাৰ কাৰণে তো তেনেকৈ আৰু খুবেই জনপ্ৰিয় হৈ গ'ল সেইখন বহুত বেছি জনপ্ৰিয় হৈছিলে 2012ৰ জানমণি আছিলে হয় সেইটো টাইমত কি হৈছিলে মানে মই বহুত ল'ৰা দেখিছিলোঁ বহুত দৰ্শক এইটো কৰি আছে ঠিকেই সো মানে এইটো আইডিয়াটো আপোনাৰ নিজৰ নে যোনটো এইটো মই নিজে ক্ৰিয়েট কৰা হয় কাৰণ মই স্ক্ৰিপ্ট কৰিলে যদি কিবা এটা কেৰেক্টাৰ কৰিবলগীয়া হয় তো তেতিয়াহ'লে মোৰ নিজৰ কিছুমান হোমৱৰ্ক থাকে নিজৰ কিছুমান প্ৰিপেৰেশ্যন কৰোঁ মই তো জানমণিখন যেতিয়া মই গম পালোঁ এই কেৰেক্টাৰটো কৰিম বুলি যিহেতু সেই কেৰেক্টাৰটো বহুত উৎপতীয়া আছিলে বহুত উস্তাদি আছিলে তো এই কেৰেক্টাৰটো শ্বুট হোৱাকৈ কিবা এটা তাৰ মানে বডি জেষ্টাৰ লাগে বুলি মই ভাবিলোঁ তেতিয়া কিবা এটা মুদ্ৰা লাগে বুলি ভাবিলোঁ তো মোৰ মনত আহিলে
এনেই মানে আগতে মানে কি কৰোঁ স্কুলত থাকোঁতে এই ছোৱালী চাবলৈ ওলাই যাওঁ নহয় তেতিয়া দলমুখ চাৰিআলি ফালে বা চেণ্ট্ৰেল মাৰ্কেটৰ ফালে তেতিয়া মানে এনেকৈ চুলিটো এনেকৈ ঠিক কৰোঁ কেতিয়াবা তো সেই বস্তুটোকে মানে অলপ ডেভেলপ হৈ গ'ল হঠাৎ ওলাই গ'ল মানে এনেকৈ কৰি এনেকৈ দিয়াটো এইটো হৈ গ'ল চ' এই মুহূৰ্তত জানিব বিচাৰিম যিহেতু জানমণি লিখিছিলে আৰু কি লিখিছিলে জানমণি লেফাফাৰ এটা পাৰ্ট কৰিছিলোঁ লেফাফাৰ প্ৰথমখনতো মানস ৰবিনে যিটো কৰিছিলে লেফাফা কৰিছিলোঁ তাৰপিছত ফাগুনী বুলি এখন কৰিছিলোঁ জেতুকা কৰিছিলোঁ CD তেনেকুৱা কৰিছিলোঁ তাৰপিছত চিৰিয়েল অধিকাৰ নামৰ চিৰিয়েলখন লিখিছিলোঁ তাৰপিছত লগন লিখিছিলোঁ গাৰ্লছ হোষ্টেল হেল্ল' বছ ভোলাৰাম MBBS আছে বহুতখিনি আছে চিনেমাৰ ভিতৰত জানমণি ফিচাৰ ফিল্মখন লিখা তাৰপিছত চিঞৰখন লিখা তেনেকুৱা এতিয়া দীপেন গান্ধী কৰিছোঁ আৰু 2-3খনৰ কাম হৈ আছে ৰং তুমি মৰমৰখনো মই কৰা হয় হয় চ' আৰু এতিয়া বৰ্তমান কিবা লিখি আছে নেকি বৰ্তমান লিখি আছোঁ বৰ্তমান আমি যিটো প্লেন কৰি আছোঁ সেই চিনেমাখনৰ স্ক্ৰিপ্টটো কৰি আছোঁ আৰু এখন নতুনকৈ হ'বলগীয়া মই এতিয়া নামটো কৈ নিদিওঁ আৰু নতুনকৈ প্ৰডাকশ্যন হাউচ এটাত হ'ব চিনেমা এখন তো সেই দুখন চিনেমাৰ ওপৰতে কাম কৰি থকা হৈছে কিন্তু মানে আৰু একেলগে দুখন লিখিব নোৱাৰিতো এখন শেষ হোৱাৰ পাছত এখন তেনেকুৱা হয় তো মোৰখন অকণমান লাহে ধীৰে আৰম্ভ কৰি আছোঁ মানে সোনকালে আৰু পাব আৰু অসমৰ ৰাইজে আশা ৰাখিছোঁ জীয়াই থাকিলে চ' এতিয়া সুধিম আপুনি বহুতকেইটা গানো কৰিছে আটাইতকৈ কোনটো গান কৰি ভাল লাগিছিলে গান কৰি ভাল লাগিছিলে অমিতা গছৰ ফুফুলা ঠাই ভাল লাগিছিলে গান কৰি ভাগেই আছিলোঁ তাৰপৰা অটলা ছেকেণ্ডটো কৰি ভাল লাগিলে 2 নম্বৰ অটলাটো কৰি ভাল লাগিলে পাৰ্ট 2টো কৰি ভাল লাগিলে তো আৰু আমাৰ নগাঁৱৰ বৰণ বিকাশ বৰণদাৰ গান এটা কৰিছিলোঁ অসীম গগৈ কোৰিঅ'গ্ৰাফ কৰিছিলে আৰু আমাৰ হেৰি অমৃতা আছিলে গানটো নিৰুপমা চেতিয়া বিয়া হ'বা কেতিয়া সেই গানটো ভাল লাগিছিলে কৰি হয় চ' গানকেইটা খুবেই জনপ্ৰিয় আছিল যোনকেইটা আপুনি কৰিছিলে হয় আৰু এতিয়া আহি আছে নেকি আৰু কিবা সেনেকুৱা গান এই বছৰ একচুৱেলি মই গানত তেনেকৈ মই এক্টিং কৰাই নাই মাত্ৰ মাজতে গেষ্ট এপিয়াৰেঞ্চ হিচাপে মই নিজে ডাইৰেকশ্যন কৰা গান তাত ওলাইছিলোঁ নাচনীয় বহাগী বুলি আচুৰ্য বৰপাত্ৰৰ গান তাত ওলাইছিলোঁ তাৰপাছৰ পৰা মই এক্টিং কৰা নাই কিন্তু মই ভিডিঅ' কৰি আছোঁ অলপতে ৰিলিজ হৈ গৈছে মণ্টু মণিৰ নাজি তৰা বুলি গানটো ৰিলিজ হৈ গৈছে মই ডিৰেকশ্যন কৰা তো একচুৱেলি চিনেমাত সোমাই আছিলোঁ যে কাঞ্চনজংঘা শ্বুটিঙত সোমাই আছিলোঁ তো তেনেকৈ সময়বিলাকো মিলাব পৰা নাছিলোঁ তো এতিয়া জুবিনদাৰ গান দুটামান মই কৰিবলৈ লৈ আছোঁ আৰু আমাৰ মিছন চাইনা মেৰ' মায়ালৈ গানটো যে গাইছে যে শতাব্দী তাইৰ গান এটা উৰণীয়া মন বুলি এই গানটো কৰা হ'ল অলৰেডি ৰিলিজে হ'ব এতিয়া আৰু বৰ্তমানলৈকে কি গান আপুনি ডিৰেকশ্যন কৰিছে এনে যদি মনত আছে মনত থকা গানৰ ভিতৰত এতিয়া উৰণীয়া মন তাৰপিছত বনশ্ৰীৰ এই শুনানা বুলি গানটো তাৰপিছত অভিজিত বৰুৱাদাৰ গান তাৰপৰা কেট মানে মেকুৰী ঋষি বৰুৱাৰ গান তাৰপৰা প্ৰিয়াংকীৰ এইফালে বগলী উৰে বুলি গান এটা আছিলে তাৰপৰা নীৰ দীপাংকৰৰ গান আছে বহুত আছে ত্ৰিদীপ লাহন বুলি ইউটিউবত চাৰ্চ মাৰিলে গম পাব এই ইণ্টাৰভিউটো চাই আছে যেতিয়া ত্ৰিদীপ লাহন বুলি মাৰি দিব খালি মই পি নিলিখোঁ বি লিখোঁ ত্ৰিদীপ হয় মোৰ নাম বহুতে ভুল কৰে ত্ৰিদীপ লাহন বুলি কয় মোৰ নাম ত্ৰিদীপ লাহন নহয় মোৰ নাম ত্ৰিদীপ লাহন বহুতে এইটো ভুল কৰে হয়